নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 মে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল, আজিৰ সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। দিবলৈ লৈছোঁ সন্ধিয়াৰ প্ৰথমটো খবৰ। গুৱাহাটী মহানগৰীৰ ফটাশিলত নাহৰ ফুটুকীৰ সন্ত্ৰাস। পুনৰবাৰ জনাবলৈ লৈছোঁ, মহানগৰীৰ ফটাশিলত নাহৰ ফুটুকীৰ সন্ত্ৰাস। ফটাশিলৰ গণেশগুৰি কলনীত ৰাইজৰ মাজত হাহাকাৰ। পুৱা হ'লে জনাঞ্চললৈ ওলাই আহে নাহৰ ফুটুকী বাঘ। আজি পুৱা প্ৰকাণ্ড নাহৰ ফুটুকীয়ে আক্ৰমণ কৰিছে দুজন লোকক। এগৰাকী মহিলাৰ হাতত বেয়াকৈ আঁচোৰে নাহৰ ফুটুকীয়ে। আৰু তাৰ পিছত মহিলাগৰাকীক চিকিৎসাৰ বাবে গুৱাহাটী GMCHত ভৰ্তি কৰা হৈছে। এটা কুকুৰো ভক্ষণ কৰিছে নাহৰ ফুটুকী বাঘটোৱে। আজিৰ সন্ধিয়াৰ দ্বিতীয়টো খবৰ হৈছে, চালানী মাছ খাই প্ৰাণ হেৰুৱালে মহিলাই। এতিয়াও অসুস্থ শতাধিক পুৰুষ মহিলা। খাদ্য খাদত বিতৰণ কৰা ভজা মাছ খাই অসুস্থ হৈছিল লোকসকল। গোৱালপাৰা জিলাৰ ধূপধৰাত মাৰিয়ামপুৰত এই ঘটনা সংঘটিত হয়। ভিনচেণ্ট মাৰাক নামৰ ব্যক্তিগৰাকীৰ ঘৰত আয়োজন কৰা হৈছিল খাদ্য খাদ্যত মাছ যোগান ধৰা চাহাব আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল ভিনচেণ্ট মাৰাকৰ। মাছ খাই মৃত্যুক সাবটিলে ৰেণুৱালা চাংমা নামৰ মহিলাগৰাকীয়ে। গোৱালপাৰাৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৰেণুৱালা চাংমা। ভোজৰ মাছ খাই অস্বাভাৱিক পেটৰ মূৰৰ বিষ, শৌচ বমিত আক্ৰান্ত হৈছে 1.5 শতাধিক লোক। আগবাঢ়িছোঁ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। প্ৰচণ্ড গতিবেগেৰে আহি আছে ঘূৰ্ণী বতাহ। আজি শুকুৰবাৰে মুস্কাই ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা। এই বতাহ প্ৰতি ঘণ্টাত 135 কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা। বাংলাদেশ ম্যানমাৰ উপকূলৰ ফালে আগবাঢ়ি যোৱাৰ সম্ভাৱনা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰদান কৰিছে এই তথ্য। অহা দেওবাৰ পৰ্যন্ত এই বতাহ প্ৰবাহ যথেষ্টখিনি বৃদ্ধি হোৱাৰ সম্ভাৱনা। উত্তৰ পূৰ্বাঞ্চলত কিছু পৰিমাণে পৰিব প্ৰভাৱ। শনিবাৰে ত্ৰিপুৰা আৰু মিজোৰামত ভয়ংকৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা। ইপিনে নাগালেণ্ড, মণিপুৰ আৰু দক্ষিণ অসমতো দেওবাৰে বৰষুণ হোৱাৰ সম্ভাৱনা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে, মুকলি আকাশৰ তললৈ ইমৰান খান। ইমৰান খানক শীঘ্ৰেই মুকলি কৰি দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। ইমৰান খানক গ্ৰেপ্তাৰ কৰা কাৰ্যক অবৈধ আখ্যা পাকিস্তান উচ্চ ন্যায়ালয়ৰ। দুদিন পূৰ্বে ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ সন্মুখত গ্ৰেপ্তাৰ কৰা হৈছিল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক। আৰু ইমৰান খানৰ বিৰুদ্ধে ভয়ংকৰ কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল। পাকিস্তানৰ ৰেঞ্জাৰ্ছে গ্ৰেপ্তাৰ কৰিছিল ইমৰান খানক। গ্ৰেপ্তাৰৰ পাছতেই পাকিস্তানত সৃষ্টি হৈছিল অগ্নিগৰ্ভ পৰিস্থিতিৰ। আৰু সমগ্ৰ পাকিস্তানতে জাৰি কৰা হৈছিল 144 ধাৰা। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। নিৰ্মীয়মান উৰণীয়া সেতুৱেই হ'ল কাল। উৰণীয়া সেতুৰ পৰা ৰাজপথত বাগৰিল ক্ৰেন। মহানগৰীৰ বশিষ্ঠ চাৰিআলিত হৈছে অঘটন। কাম কৰি থাকোঁতেই উৰণীয়া সেতুৰ পৰা বাগৰি পৰিল ক্ৰেন। কৌতুমবী প্ৰাণ ৰক্ষা চলন্ত স্কুটিত থকা 2 আৰোহী। চলন্ত স্কুটিৰ পৰা নলাত জঁপিয়াই প্ৰাণ ৰক্ষা কৰে 2 আৰোহীক। 2 আৰোহীকে হেল্থ চিটি হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। এই মুহূৰ্তত জনাবলৈ লৈছোঁ দৰ্শকসকল, পুনৰবাৰ গুৱাহাটী মহানগৰীৰ বশিষ্ঠ চাৰিআলিত এক অঘটন সংঘটিত হয়। নিৰ্মীয়মান উৰণীয়া সেতুৰ পৰা বাগৰি পৰিছিল ক্ৰেন। আৰু লগে লগে এজন প্ৰাণ ৰক্ষা পৰিছে আৰু গুৱাহাটী হেল্থ চিটি হাস্পাতালত ভৰ্তি কৰোৱা হৈছে লগে লগে। দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো। শীঘ্ৰেই কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। মেৰ শেষৰ ভাগত বা জুলাইৰ প্ৰথম সপ্তাহত ধন সোমোৱাৰ সম্ভাৱনা।
এই মুহূৰ্তত জানাবলৈ লৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। মেৰ লাষ্টত অথবা জুনৰ প্ৰথম সপ্তাহত সোমাব চৰকাৰী টকা। আৰু এই মুহূৰ্তত জানাবলৈ লৈছে কেনেকৈ চেক কৰিব। মুকলি কৰাও হৈছে হেল্পলাইন নম্বৰ। শীঘ্ৰেই PM কিষাণ সন্মান নিধিৰ 14 নম্বৰ কিস্তিৰ ধন মুকলি কৰিব চৰকাৰে। ইপিনে 14 নম্বৰ কিস্তিৰ ধন পাবলৈ এতিয়াই কৰক এইখিনি কাম। যদি আপোনাৰ KYC সম্পূৰ্ণ নহয় তেনেহ'লে আপুনি নাপাব। KYC সম্পূৰ্ণ কৰিব লাগিব, তাৰ পিছতে 14 নম্বৰ কিস্তিৰ টকা পাব। আৰু তালিকাত আপোনাৰ নাম আছেনে নাই আপুনি চেক কৰিব পাৰিব pmkishan.gov.in। এই যিটো ৱেবছাইট দেখিবলৈ পাইছে, এই ৱেবছাইটটো আপোনাৰ মোবাইলত লগইন কৰি চেক কৰিব পাৰিব। তাৰ পাছত আপোনাৰ ইয়াত ফাৰ্মাৰ কৰ্নাৰত ক্লিক কৰক, বেনিফিচিয়াৰী লিষ্ট আহি পৰিব। আৰু বেনিফিচিয়াৰী লিষ্টত স্ক্ৰল ডাউন কৰি আপোনাৰ অঞ্চলৰ ৰাজ্য, জিলা, ব্লক, গাঁও বাছনি কৰাৰ পিছত আপোনাৰ নাম আহি পৰিব। আৰু যদি কিবা অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে এই মুহূৰ্তত এই নম্বৰটোত যোগাযোগ কৰিব পাৰিব। নম্বৰটো হৈছে 036128000213। এই নম্বৰত যোগাযোগ কৰিব পাৰিব। আজিৰ সন্ধিয়াৰ শেষৰ খবৰটো হৈছে পোহৰলৈ আহিছে বিজেপি নেতাৰ কুকাণ্ড। এগৰাকী যুৱতীক অপহৰণ কৰি ৰাখিছিল অবৈধ সম্পৰ্ক। অবৈধ সম্পৰ্কৰ ফলত জন্ম পালে সন্তান। যুৱতীগৰাকীৰ সন্তান জন্ম হোৱাত পোহৰলৈ আহিছিল ঘটনা। বোকাজানৰ 24 নম্বৰ দেওপানী পৰিষদীয় সমষ্টিৰ সদস্য শ্ৰৱণ থেলেঙ্গা। সন্তান জন্ম দিয়াৰ পিছতে যুৱতীৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ। প্ৰথমা পত্নী থকাৰ পাছতে পুনৰ বিবাহৰ প্ৰতিশ্ৰুতি দিয়ে পৰিয়ালৰ লোকক। প্ৰথমা পত্নী আছিল 3টাকৈ সন্তান। আৰু 10 মেত কোৰ্ট মেৰেজ কৰাৰ কথা আছিল দুয়োৰ। কিন্তু 10 মেৰ তাৰিখৰ আদালতত হাজিৰ নহল শ্ৰৱণ থেলেঙ্গা। আৰু বৰপেটাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে। প্ৰিয় দৰ্শকসকলে, ভিডিঅ'টোৰ মাধ্যমেৰে সন্ধিয়াৰ এইকেইটা খবৰ চমুকৈ আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিছোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।